নমস্কাৰ, মই কৰণ কালিন্দী KRK ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি যোৰহাট জিলাৰ অন্তৰ্গত ৰাজৈ চাহ বাগিচাৰ বাসিন্দা শ্ৰী আজাদ কৰ্মকাৰ দেৱৰ ঘৰত উপস্থিত হৈছোঁ। এওঁ এজন চাহ জনগোষ্ঠীৰ বিশিষ্ট শিল্পী। তেওঁ বহুতো অনুষ্ঠান প্ৰতিষ্ঠানত নিজৰ গীত মাতেৰে ৰাইজৰ বহুতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আহক তেওঁৰ লগত চিনাকি হওঁ। নমস্কাৰ। নমস্কাৰ। আপোনাকতো বহুতো নবীন প্ৰবীণ শিল্পীয়ে চিনি পায় আৰু আপোনাৰ নাম সকলো ঠিকনাও জানে কিজানি, আৰু আজিকালি নৱ প্ৰজন্মই কিছুমানে নাজানিব পাৰে, সেইকাৰণে আপোনাৰ চিনাকিটো অলপ দি দিব। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী আজাদ কৰ্মকাৰ। মোৰ ঘৰ ৰাজৈ চাহ বাগিচাত। দেউতাৰ নাম? দেউতাৰ নাম শংকৰ কৰ্মকাৰ। ঠিক আছে বাৰু। আপোনাৰ ঘৰত কোন কোন আছে বাৰু? মোৰ ঘৰত মোৰ পৰিবাৰ আৰু ল'ৰা ছোৱালী দুটা আৰু মই। বৰ্তমান আমি 4টা প্ৰাণী। ঠিক আছে। সুখী পৰিয়াল, সৰু পৰিয়াল মানেই সুখী পৰিয়াল, হয়নে? আৰু মই শুনিব পাইছোঁ আৰু জানিব পাইছোঁ আপুনি এজন ভাল কণ্ঠশিল্পী। ইতিমধ্যে আপুনি কেইবাখনো এলবাম কৰিছে বুলি গম পাইছোঁ, আৰু তাৰে এটি গীত দৰ্শকসকলক গাই শুনালে কি হ'লহেঁতেন? হয়, ইতিমধ্যে মই লাল শাড়ী, আজাদের মন দুখন এলবাম ইতিমধ্যে মই কৰিছোঁ, আৰু ইয়াৰ ভিতৰত NRCৰ ওপৰত, স্বচ্ছ ভাৰত অভিযানৰ ওপৰত, অন্ধবিশ্বাস কুসংস্কাৰৰ ওপৰত আদি বহুতো গীত মই লিখিছোঁ, নিজে সুৰ কৰিছোঁ। তাৰ মাজৰে এটা গীত আমাৰ দৰ্শকসকলক শুনালে আমি চবেই সুখী হ'লোহেঁতেন। হয়, বৰ্তমান সময়ত NRCৰ যি চলি আছে, NRCৰ যি উৎপাত চলি আছে, সেই NRCৰ ওপৰত মই এটি গীত কৰিছোঁ, আৰু সেই গীতটো এফাকি গাই শুনাবৰ কাৰণে যত্ন কৰিছোঁ। বহুতেই ভাল খবৰ। আমাৰ যি NRC, যিটো মানুহৰ ইমান হাৰাশাস্তি হ'ল, এই তাৰ ওপৰত এটি গীত লিখিছে এখেতে। চাগে শুনিবলৈ বহুতেই ধুনীয়া হ'ব, আপোনালোকেও শুনি সুখী হ'ব। প্ৰথমতে গীতটো শুনি লওঁ। 2017 সালে 31 ডিসেম্বরে ওলাইল রে NRC না। 2017 সালের 31 ডিসেম্বরে ওলাইল রে NRC না। এমিনির মাই NRC তোর বাপের নাম নিকল গেলে নাই। এমিনির মাই NRC তোর বাপের নাম নিকল গেলে নাই। সুন্দৰ সুন্দৰ, ধুনীয়া হৈছে। আৰু ইয়াৰ মাজতে আপুনি এটা এলবামৰ কথা ক'লে, এই কাৰ্বি আংলঙৰ ডকমকা কাণ্ডক লৈ এটা গীত ৰচনা কৰিছিলে আপুনি। এই গীতটো অলপ শুনাব নেকি? হয়, মই এই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ওপৰত এটি গীত ৰচনা কৰিছিলোঁ, নীল অভিজিতৰ এই ডবকা কাণ্ড ঘটনাৰ ওপৰত। সেই গীতটো যদি শুনাই আপোনালোকে শুনিব, কিমান ধুনীয়াকে লিখিছে এজনে। আমি অলপ আগত শুনিব পাইছিলো এই গীতটো, এতিয়া শুনি লওক। হিত বিজ্ঞানের যুগে অন্ধবিশ্বাসকে মানুষে বিশ্বাস করেছে। ডগমকা কাণ্ড, হায় রে কার্বি আংলং কাণ্ড, করে দিল প্রমাণ গো মানুষের জ্ঞানকে। নীলুৎপল অভিজিতে ওহ কার্বি পাহাড় দেখে যায় রহে। অন্ধবিশ্বাস করকে, হায় রে অন্ধবিশ্বাস করকে, হড়কা ধরা ছেনালে গা সাজাইকে, প্রাণ লিল গো দুইজনে। হায় রে দয়া, প্রাণ লিল গো দুইজনে। হড়কা ধরা ছেনালে গা সাজাইকে, প্রাণ লিল গো দুইজনে। সুন্দৰ হৈছে। আপোনাৰ কণ্ঠও ইমান ধুনীয়া, শুনি ইমান ভাল লাগিছে যেন আজি শুনিয়েই থাকিম।
আপুনি গান গাই সমাজৰ সেৱা কৰে, আপোনাৰ উপাৰ্জনৰ দিশটো কি, মানে আপুনি ঘৰখন চলাবলৈ কি কাম কৰে? হয়, মোৰ স্থায়ী কোনো চাকৰি বাকৰি নাই। মোৰ হয়তো ভাগ্যত চাকৰি নিলিখিলে, কিন্তু যাই কি নহওক নিজৰ কৰ্মদক্ষতাৰ বলত মই অকমান চাহ খেতি আছে, সেই চাহ খেতিৰ উপাৰ্জনেৰে আমাৰ পৰিয়ালটো পোহপাল যাওঁ আৰু কিমান দিনৰ পৰা আপুনি এই সংগীত জগতৰ লগত জড়িত হৈ আছে? মই ছাত্ৰ অৱস্থাৰ পৰাই সংগীতৰ লগত জড়িত। মোৰ মা মোৰ গুৰু হিচাপে মই মোৰ মাক লৈছিলোঁ। লগতে দুলাল মানকী, ভদ্ৰ ৰাজুৱাৰ, পৰমেশ্বৰ ৰাজুৱাৰ, সনাতন তাছা এইসকলৰ নাম নিশ্চয় উল্লেখ কৰিব লাগিব। গতিকে এখেতসকলক মই গুৰু হিচাপে হিৰুগত হাৰুগত কৰি মই মোৰ নিজৰ কামখিনি কৰি গৈছিলোঁ। ধন্যবাদ। আপোনাৰ এই যি কষ্ট, আৰু আপুনি বহুত কষ্টৰ মাজেৰে এই গীত মাতখিনি কৰি আছে, আৰু গীত গাবলৈ আপুনি ক'ৰ পৰা অনুপ্ৰেৰণা পালে বাৰু? মই সদ্যহতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যি প্লেটফৰ্ম, সেই প্লেটফৰ্মৰ পৰাই মই এই আমাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰৰ প্ৰতি মই বিশেষভাৱে আকৰ্ষিত হওঁ। মই যেতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ সাংস্কৃতিক বিভাগৰ যেতিয়া দায়িত্ব গ্ৰহণ কৰোঁ, তেতিয়াৰ পৰা মোৰ নিজৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি মই বেছিকে আপ্লুত হলোঁ। ঠিক আছে। আৰু আপুনি এই বানপানীক লৈ কিবা গীত ৰচনা কৰিছিলে নেকি বাৰু? হয়, বৰ্তমান সময়ত বানপানীয়ে আমাৰ অসমৰ মানুহৰ যি অৱস্থা, যি জুৰুলা কৰিলে, সেই বানপানীৰ ওপৰত মই এটা বৰ দৰদী কণ্ঠৰে এটা গীত ৰচনা কৰিছিলোঁ। সেই গীত ফাঁকি মই শ্ৰোতাক অকমান গাই শুনাব খুজিছোঁ। ঠিক আছে, আমি শুনিম এই বানপানীৰ ওপৰত যি আমাৰ এই অসমৰ যিখিনি মানুহৰ ইমান দুৰ্দশা, সেই বানপানীৰ ওপৰত তেখেতে এটি গীত ৰচনা কৰিছে, সেই গীতটো আমি শুনিম। ঠিক আছে, শুনাই দিয়ক। চারদিকে সে ভরি গেলাই খাই নদী নালা, চারদিকে সে ভরি গেলাই খাই নদী নালা, উঠি গেলাই ঘর বাড়ি নতুন ঘর দুরা, ঘুরাই দে গো গঙ্গা মায়া, ঘুরাই দে গো নদী মাতা, তই লুটি লেলি গরু বাছুর খেতি মাটি বাড়ি, ঘুরাই দে মোর ঘর বাড়ি, তই লুটি লেলি গরু বাছুর খেতি মাটি বাড়ি, ঘুরাই দে মোর ঘর বাড়ি। নিশ্চয় ভাল হৈছে, আৰু সকলো ৰাইজে এই গীতটো আদৰি ল'ব বুলি মই আশা ৰাখিছোঁ। ধুনীয়া লাগিছে শুনি, কাৰণ আমাৰ বানপানীৰ ওপৰত এই গীতটো ৰচনা কৰা হৈছে। আপুনি এই গীতখিনি কৰিছিলে যে কিবা নিজৰ খৰচত নে কাৰোবাৰ পৰা আৰ্থিক সাহায্য আপুনি পাইছিলে বাৰু? মই তেনেকে বিশেষ কোনো মানুহৰ পৰা তেনেকে আৰ্থিক সাহায্য পোৱা নাই, হলেও কেইজনমান মানুহৰ নাম নিশ্চয় মই ল'ব লাগিব। সেই প্ৰথমতে মই অৰুণ কাৱাৰ, প্ৰবীণ কুৰ্মী, আমাৰ ডক্টৰ সঞ্জয় কৰ্মকাৰ আৰু নাৰায়ণ কুৰ্মী, এনেকে কিছু দুই এজন ব্যক্তিৰ পৰা অকমান আৰ্থিকভাৱে মোক সহায় কৰিছিলে। ধন্যবাদ। সেইসকল মানুহলৈ মই ধন্যবাদ জনাইছো, যিসকলে আপোনাক এই গীত মাত কৰিবলৈ সহায় কৰিছিলে। ভগৱানে ইহঁতৰ মংগল কৰক। ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ গীতো শুনি আমি বহুত সুখী হৈছো। শেষত আপোনাৰ এই লাল চাৰী বুলি এখন এলবামৰ নাম শুনিছিলো, তাৰ গীত এফাকি শুনাই দিব নেকি? নিশ্চয়, মই লাল চাৰী গীতটো অকমান গুণগুণাই দিবৰ কাৰণে যত্ন কৰিছো। কি শাড়ি সাজে তোকে ডাল
নকৰ মাৰাতে লাল সাড়ি প্রিয়া গো লাল সাড়ি আনেছি করমারাতি। ধন্যবাদ। আপোনাৰ গীতখিনি শুনি এনেকা লাগিছে যেন শুনিয়ে থাকিম। আমাৰ চাহ জনগোষ্ঠী ঝুমুৰ প্ৰতিযোগিতা পাতে, শুনিব পাইছো যে আপুনি সেই ঝুমুৰ প্ৰতিযোগিতাত বিচাৰক হিচাপেও আগভাগ লয়। হয়, মই চাহ জনগোষ্ঠী যিকোনো সাংস্কৃতিক মঞ্চত মই যোৰহাট জিলা ভিত্তিত অসম ভিত্তিত মই ইতিমধ্যে সাংস্কৃতিক দিশত মই কৰম সন্মিলনৰ দলীয় ঝুমৰ নৃত্য প্ৰতিযোগিতা, একক গীত প্ৰতিযোগিতাত মই বিচাৰক হিচাপে অংশগ্ৰহণ কৰোঁ। আৰু ইতিমধ্যে অসমৰ নবীন প্ৰবীণ আৰু আমাৰ দলীয় ঝুমৰ সকলৰ দলপতিসকলেও মোৰ বিচাৰকৰ প্ৰতি তেখেতসকল সন্তুষ্টি বুলি মই ইতিমধ্যে গম পাইছোঁ। আৰু গতিকে আগলৈও মই এনেকুৱা ধৰণে আমাৰ যি চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ ওপৰত মই কাম কৰি যাম। ধন্যবাদ। আৰু আগলৈও ৰাইজৰ আগত আপুনি এনেকৈ ধুনীয়া ধুনীয়া গীত ৰাইজক উপহাৰ দিব বুলি আশা ৰাখিছোঁ। হয়, ইতিমধ্যে মই স্বৰ্গীয় সাহিত্যিক স্বৰ্গীয় গণেশ চন্দ্ৰ কুৰ্মীদেৱৰ গীত এটি ইতিমধ্যে মোৰ ষ্টুডিঅ'ত কাম চলি আছে। গতিকে সেই গীত ফাঁকি অকণমান গুণগুণাই দিছোঁ। কাকৰ বাড়ি মে হৰধিৰে ঝিঙা ফুল ওহ কাকৰ বাড়ি মে লাল পিয়ার ফুল গমকয় কাকৰ বাড়ি মে হৰধিৰে ঝিঙা ফুল ওহ কাকৰ বাড়ি মে লাল পিয়ার ফুল গমকয় ওহ কাকৰ বাড়ি মে লাল পিয়ার ফুল গমকয়। ধন্যবাদ। ঠিক আছে, শুনি ধুনীয়া লাগিছে। আমাৰ সময়ৰো নাটনি হোৱাৰ কাৰণে আপুনি বেয়া নাপাব, আমাৰ অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ সংগীত জগতলৈ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আগলৈও এনেকৈ সুখবৰ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু ইয়াৰ মাজতে এটা কথা কৈ যাওঁ, আপুনি এই নৱপ্ৰজন্মৰ কাৰণে মানে আপোনাক যোগাযোগ কৰিবলৈ হ'লে কোনটো নাম্বাৰত আপোনাক কণ্টেক্ট কৰিব লাগিব? আপোনাৰ নাম্বাৰটো অলপ কৈ দিলে ভাল হ'ব নেকি? হয়, মোৰ এতিয়া নতুন নম্বৰটো 8472999874 8472999874। আৰু এবাৰ কৈ দিয়ক। এইটো নাম্বাৰতে যোগাযোগ কৰিব, 8472999874। ঠিক আছে, ধন্যবাদ। এই নাম্বাৰটো হৈছে আমাৰ আজাদ কৰ্মকাৰ ডাঙৰীয়াৰ নাম্বাৰ। দৰ্শকসকল, আপোনাৰ কিবা গান বা কিবা ভিডিঅ'ৰ অসুবিধা পালে এইজনক কণ্টেক্ট কৰি সেই অসুবিধা দূৰ কৰিব পাৰিব। আৰু আপোনালোকে কিবা যদি প্ৰগ্ৰাম বা কিবা অনুষ্ঠানৰ আয়োজন কৰে, এইজনক আমন্ত্ৰণ কৰি ধুনীয়া ধুনীয়া গীত মাত শুনিব পাৰে। ধন্যবাদ।